হেল্ল' এভৰিৱান, আজি আমাৰ জেঠাহঁতৰ ঘৰত মনসা পূজা পাতিছিলে। তাৰ উপলক্ষে আমি সকলোৱে মনসা পূজালৈ গ'লোঁ। তাত পূজা অৰ্চনা কৰিলোঁ। পূজা অৰ্চনা কৰি শেষত এনেকুৱা ৰছী বান্ধি দিলে হাতে হাতে। ময়ো বান্ধি ল'লোঁ। মোৰ ভাল লাগে ৰছী বান্ধি মোৰ হাতত। আৰু এইফালে ছাগলী এৰি দিয়াৰ কাৰণে বেলেগে বলি দিয়ে, কিন্তু জেঠাহঁতৰ ঘৰত বলি দিয়া নহয়। আগতে হৈছিলে, কিন্তু এই প্ৰথাটো উঠাই দিলে পাছত। বেয়া লাগে মনটো বলি দিয়াৰ পাছত। এটা এনেকুৱা জীৱ এটা এনেই হত্যা কৰি দিয়া হয়। সেয়েহে ছাগলীটোক এনেকুৱা বুট কল খুৱাই মালা চালা পিন্ধাই ভোট দি এই ছাগলীটোক এৰি দিয়া হয়। এয়া ছাগলীটো ইমান মৰম লগাকৈ খাই আছে, দেখি কিবা এটা ভাল লাগে। জীৱ জন্তুবিলাক কিয় বলি দিয়ে সেইটোহে মই গম নাপাওঁ বিষয়ে। এনেকৈ বুট কল ছবি খোৱালে, মৰমতে ছাগলীটোক সেৱা কৰিলে, ভৰিয়ে চৰিয়ে ধৰিলে, ফুট দিলে, মালা পিন্ধালে আৰু পিন্ধাৰ পাছত এৰি দিলে। হয়তো ছাগলীটো এতিয়া চবৰ ঘৰে ঘৰে ফুৰি ফুৰিব, ঘাঁহ খাব, নিজৰ ইচ্ছামতে ফ্ৰীডম হৈ ঘূৰি ফুৰিব চাগে। ছাগলীটো চাগে এয়াই বিচাৰে, ছাগলীৰ জীৱ জন্তুবিলাকে। এয়া আমাৰ জেঠাই খুৰী বৌহঁতে পূজাৰ যিখিনি সামগ্ৰী আছে সেইখিনি পানীত উটুৱাই দিয়া নিয়ম এটা আছে। এই বস্তুখিনি পানীত উটুৱাই দিবলৈ লৈ যোৱা হৈছে। এনেকুৱা উটাই দিয়া নিয়ম আছে চাগে, এইখিনি এনেকুৱা পানীত উটাই দিবলৈ গৈছে। ওচৰৰ ঘৰ এখনতে পুখুৰী এটা আছে সৰু চাই, সেই পুখুৰীটোতে বেছি দূৰলৈ নগৈ পুখুৰীটোতে উটুৱাই দিয়া হ'ল। আৰু উটুৱাই দিয়াৰ পাছত এজন এজনকৈ